কবিতা চেতনালব্ধ শব্দৰ মিছিল। ইয়ে কবিৰ অনাস্বীকৃত বিজয় পতাকা। গভীৰ প্ৰত্যয়েৰে ইয়াৰ বুকুতেই কবিয়ে থৈ যায় সময়, জীৱন আৰু মহাজীৱনৰ গভীৰতম আকাংক্ষা। এয়া বিশিষ্ট লেখক কবি ইছমাইল হুছেইনৰ কবিতা জীৱন আৰু মানুহ বিষয়ক। মানুহৰ প্ৰিয়তম শব্দ জীৱন। শাশ্বত কালৰ ই এক শ্ৰুতস্বিনী নদী, যাৰ পাৰে পাৰে চেতনাৰ বিদীৰ্ণ ইতিহাস। মানুহ তাৰ সমতলৰ নাচি থকা গছ। মানুহ মানে জীৱনৰ অনিবাৰ্য অৱয়ব, আমি তাৰ পৰিপূৰক পলস। জীৱনৰ স্বকীয় অৰ্থ নাই, যিদৰে মানুহৰ আছে। মানুহ অনন্ত জীৱনৰ সুনিপুণ খনিকৰ। মানুহ মাটিৰ আদিম বণিক, দুহাতত যাৰ যুগল প্ৰেমৰ ঘৰ। মই মানুহৰে সাধনাত ব্ৰতী এজন মানুহ। মানুহৰ সান্নিধ্যই মোলৈ আনে জীৱনৰ অৰ্থ, যাদু কৰি অন্বেষণ আৰু মধু কৰি স্পৰ্শ। ইচ্ছা থাকিলে জীৱনক অৰ্থবহ কৰিব পাৰি। নিৰৰ্থক বিলাসৰ বিপৰীতে যদিহে অনুভৱ কৰিব পাৰি মানুহৰ অন্তৰংগ সংগৰ কল্যাণময় মাদকতা। জীৱন মানুহৰ সৰ্বভাষাৰ শ্ৰেষ্ঠতম অভিধান, যাৰ পাত মেলিলে ওলাই আহে শব্দৰ মুক্তি সমদল। মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ, জীৱন তাৰ নিৰ্মোহ অলংকাৰ। দেশৰ হকে শ্বহীদে দিয়া মহত্তম উপহাৰ, মহত্তম উপহাৰ।